আলিকাটি জালি দিম বৰপিৰা পাৰি দিম এইবাৰ অসমত কংগ্ৰেছ চৰকাৰ আনি দিম এতিয়া সময় পৰিৱৰ্তনৰ অসমত কংগ্ৰেছ চৰকাৰ আনিবলৈ সাজু গৌৰৱ গগৈ ফৌদুলি মুখত ২৬ৰ বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ বাবে কংগ্ৰেছে বজাইছে ৰণডংকা বিজেপিত পৰাস্ত কৰি চৰকাৰ গঠনৰ সপোন গৌৰৱ গগৈৰ আলিকাটি জালি দিছে বৰপিৰাও পাৰি দিছে কিন্তু পীড়াত বহিব কোন সোমবাৰৰ দিনটোত আছিল মনোনয়ন দাখিলৰ অন্তিমটো দিন নিজ নিজ সমষ্টিৰ হৈ ৰাজ্যৰ প্ৰতিখন জিলাতে বিজেপি কংগ্ৰেছ AIUDF অগপ অজাপ প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ মন্দিৰ মছজিদ গীৰ্জা গুৰুদ্বাৰত সেৱা লৈ সোমবাৰে যোৰহাটত বিশাল সমদল লগত লৈ গৌৰৱ গগৈয়ে দাখিল কৰে মনোনয়ন পত্ৰ গৌৰৱ গগৈক সমৰ্থন কৰিবলৈ যোৰহাটৰ ৰাজপথলৈ ওলাই আহিল জীয়ৰী বোৱাৰী জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজৰ ঐক্য উৎসাহ আৰু বিশ্বাস দেখি অভিভূত হৈ পৰে যোৰহাট সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ শেহতীয়াকৈ মনোনয়ন পত্ৰ দাখিলৰ অন্তত ৰাইজৰ সৈতে এপাক কঁকাল ঘূৰাই নাছিলে গৌৰৱ গগৈয়ে লগতে মনোনয়ন যাত্ৰাত সংগ দিয়া প্ৰতিগৰাকী ৰাইজকে কৃতজ্ঞতা জ্ঞাপন কৰে গৌৰৱ গগৈয়ে পাৰি দিয়া বৰপিৰাত বহিবনে কংগ্ৰেছ অসমত আহিবনে পৰিৱৰ্তন ৰাইজক উষা উদ্দীপনাই জয়ী কৰাব পাৰিবনে গৌৰৱ গগৈ নে বিজেপিৰ সন্মুখত আঘাত চেঁচা পানী পৰিব গৌৰৱ গগৈৰ সেয়া সময়ত হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট NETV